আজি 2 তাৰিখ হ'ল আমাৰ বহাগৰ তো সকলোকে এই বহাগ বিহুৰ ৰংজালী বৈশাগু সকলোকে যাতে ঈশ্বৰে ভগৱানে কুশলে ৰাখে তাৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ আৰু সকলোকে শুভেচ্ছা জনাইছোঁ বিহুৰ নামত। তো আজিলৈকে যি প্ৰচাৰ চলি আছে মই অনুভৱ কৰিছোঁ যে এইবাৰ সঁচাকৈয়ে এই মংগলদৈ লোকসভা সমষ্টিৰ ৰাইজে মোক আঁকোৱালি লৈছে বা আমাৰ UPPLৰ প্ৰাৰ্থী হিচাপে মোক আঁকোৱালি লৈছে আৰু ইয়াৰ কাৰণে সদায়ে তেওঁলোকে ওচৰত আহি সহায় সহযোগিতা আগবঢ়াইছে আৰু প্ৰত্যেকটো প্ৰান্তৰ পৰা নলবাৰী বিধানসভা সমষ্টিৰ পৰা আৰম্ভ কৰি কমলপুৰ, ৰঙিয়া, চিপাঝাৰ, মংগলদৈ, দলগাঁও, কালাইগাঁও, ওদালগুৰি, পানেৰী, মাছবাট এই সকলো ঠাইৰ পৰা মই ভালকৈ সঁহাৰি পাইছোঁ আৰু এই হিচাপে মই আজি নিশ্চিতভাৱে এই মংগলদৈ লোকসভা সমষ্টিৰ পৰা সংসদলৈ জিকি যোৱাটো মই আশাবাদী। আজিৰ দিনত মূল প্ৰতিদ্বন্দ্বী হিচাপে মই দেখিবলৈ পাইছোঁ কংগ্ৰেছ দল আহি গ'ল। এতিয়া কংগ্ৰেছ দলে মোৰ প্ৰতিদ্বন্দ্বী, মই 1 নম্বৰত আৰু কংগ্ৰেছ 2 নম্বৰত আছে আৰু 3 নম্বৰত BJP আছে বৰ্তমান। তেওঁলোকে আচলতে ৰাইজৰ যি স্বাৰ্থ এইটো জলাঞ্জলি দি তেওঁলোকে এই 15টা বছৰ তেওঁলোকে এনেই মানে নীৰৱে শেষ কৰি দিলে। কেনেকৈ তেওঁলোকক আমিয়ে জিকাইছিলোঁ। আচলতে মই নিজে নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত থাকি দেহে কেহে লাগি দিন ৰাত খাটি তেওঁলোকক জিকাইছিলোঁ। ৰমেন ডেকা ডাঙৰীয়াক আমি 2বাৰ জিকাইছিলোঁ আৰু নাৰায়ণ বৰকটকী ডাঙৰীয়াকো আমি জিকাইছিলোঁ। কিন্তু এই 15 বছৰ কালত তেওঁলোকে একোকে নকৰিলে। আমাৰ সমস্যাবিলাক সমাধান কৰাটো, জাতীয় সমস্যাবিলাক সমাধানৰ সূত্ৰত আনাটো তেওঁলোকৰ কথাটো একেবাৰে দূৰৰে কথা। উন্নয়নৰ ক্ষেত্ৰতো তেওঁলোকে পিঠি দিলে আৰু সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বীৰ মানুহক তেওঁলোকে বঞ্চিত কৰি ৰাখিলে এই 15টা বছৰ। এইকাৰণে এতিয়া ৰাইজে তেওঁলোকক প্ৰত্যাখ্যান কৰিছে আৰু তেওঁলোকৰ ওচৰত তেনেকৈ ভোট দিবলৈ, তেওঁলোকক ভোট দিয়াৰ কাৰণে তেওঁলোকৰ মন একেবাৰে তিতা আমৰ নিচিনা তেওঁলোকে হৈ আছে এতিয়া। এই গতিকে BJPক ৰাইজে প্ৰত্যাখ্যান কৰিছে। মহিলাবিলাকে খুবেই বঞ্চিত হৈ থাকে আৰু শোষিত হৈ থাকে। এই কথা আমি আজিৰ দিনত দেখিবলৈ পাইছোঁ। আমাৰ মংগলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত থকা ৰাইজৰ ক্ষেত্ৰতো মই সেইটো দেখিবলৈ পাইছোঁ। গতিকে মই MP হৈ যোৱাৰ পিছত মহিলাসকলৰ সুৰক্ষাৰ কাৰণে, তেওঁলোকৰ সমমৰ্যাদাৰ কাৰণে আৰু তেওঁলোকৰ যি নেকি মহিলা সমস্যা আছে, যিবিলাক নেকি তেওঁলোকে হয়তো অধিকাৰ, মহিলাৰ অধিকাৰ এইবিলাক সুৰক্ষিত কৰাৰ কাৰণে আৰু তেওঁলোকক আগুৱাই নিয়াৰ কাৰণে, উইমেন এম্পাৱাৰমেণ্টৰ কাৰণে মই সংসদত গৈ মাত মাতিম। লগতে তেওঁলোকৰ এইবিলাক সমস্যা সমাধানৰ কাৰণে মই বা এইবিলাক আগুৱাই নিয়াৰ কাৰণে মই কাম কৰিম। লগতে আমাৰ যুৱচাম এতিয়া বহুতো নিবনুৱা হৈ আছে। সৰ্বানন্দ সোণোৱালে 16 চনত যেতিয়া নেকি প্ৰচাৰ কৰিব আহিছিল নিৰ্বাচনৰ কাৰণে, তেওঁ কৈছিল যে অসমত 25 লক্ষ নিবনুৱা যুৱক যুৱতী আছে, আমি 1 বছৰত 5 লাখকৈ নিবনুৱাসকলক সংস্থাপন দিম আৰু 5 বছৰৰ ভিতৰত শেষ কৰিম বুলি কৈছিল। কিন্তু আজি পৰ্যন্ত 1 বছৰত 5 লাখ কৰাটো বাদেই 1 লাখো তেওঁলোকে নিবনুৱা যুৱক যুৱতীসকলক তেনেকৈ সংস্থাপন দিয়া নাই। গতিকে এইটো এটা ডাঙৰ সমস্যা হৈ আছে আৰু মই যদি MP হৈ জিকি যাওঁ তেনেহ'লে এই যুৱক যুৱতীসকলক যাতে স্কিল ডেভেলপমেণ্ট বা তেনেকৈ স্পেচিয়েল ট্ৰেইনিং এইবিলাক দি যাতে তেওঁলোকৰ আত্মসংস্থাপন কৰিব পাৰে, তাৰ কাৰণে হয়তো
বহুতো ঠাইত আমাৰ মংগলদৈ সমষ্টিৰ অন্তৰ্গত থকা অঞ্চলবোৰত আমি বিভিন্ন ধৰণৰ সংস্থাপনৰ ব্যৱস্থা ইণ্ডাষ্ট্ৰী খুলি বা তেনেকৈ আমাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ ব্যৱস্থা কৰি আমি তেওঁলোকক সংস্থাপন দিব লাগে। ইয়াৰ ব্যৱস্থাৰ কাৰণে মই সংসদত গৈ পাৰ্লামেণ্টত মই মাত মাতিম, লগতে ইয়াৰ কাৰণে কাম কৰি যাম, ব্যৱস্থা ল'ম। BTC প্ৰশাসন বৰ্তমানে ভালকৈ চলা নাই। এজন মানুহ যেনেকৈ অসুখীয়া, ঠিক তেনেধৰণে এই BTC চৰকাৰ চলি আছে। তো যদি ভাল হ'ব লাগে তেনেহ'লে অসুখীয়া মানুহক ভাল ডক্তৰ লাগিব, আৰু ইয়াৰ কাৰণে আমাৰ BTCটো ভাল কৰিবৰ কাৰণে আমি ভাল প্ৰশাসক প্ৰয়োজন হৈ পৰিছে। এই গতিকে আমি BTCটো ভাল কৰিব লাগিলে নিশ্চয় আমি পৰিৱৰ্তন আনিব লাগিব, আৰু ইয়াৰ কাৰণে এই MP নিৰ্বাচনতে আমাৰ সেই সংসদৰ যি নেকি পৰহি 18 তাৰিখে যি নিৰ্বাচন আহি আছে, ভোটৰ দিন, সেইদিনা আমি প্ৰত্যেকে পৰিৱৰ্তনৰ নামৰ ভোট দি আমি পৰিৱৰ্তন কৰিব লাগিব। কাৰণ তেওঁলোকে ৰাইজক এনে ভুৱা প্ৰচাৰ কৰি আৰু অনেক ধৰণে মহিলাসকলকো 1 তোলা 2 তোলা 3 তোলাৰ কাৰণে প্ৰলোভন দেখুৱাই, বাৰে বাৰে বিবাহ কৰাৰ প্ৰলোভন দেখুৱাই এটা ইটিকিং কৰাৰ নিচিনা, অপমান কৰাৰ নিচিনা হৈছে। এইবিলাক মানে হাস্যকৰ কথা আৰু নিন্দনীয়। এই হিচাপে এতিয়া BTC বাকী ৰাইজে BPFক তেনেকৈ প্ৰত্যাখ্যান কৰিবলৈ ওলাই আহিছে, আৰু এইবিলাক যদি আমি পৰিৱৰ্তন কৰিব লাগে তেনেহ'লে অহা 18 এপ্ৰিলৰ দিনা যি ভোট দিব তাতেই প্ৰমাণ কৰিবৰ কাৰণে মই ৰাইজক আকৌবাৰ আহ্বান জনাইছোঁ। মই আকৌবাৰ সকলো ৰাইজক, বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী সকলো ৰাইজক মই বিনম্ৰে এই বহাগৰ আজি 2 তাৰিখে মই আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যাতে আপোনালোকৰ সেৱাৰ কাৰণে যাতে মই অধিককৈ আপোনালোকৰ সেৱা কৰিব পাৰোঁ, আমাৰ অঞ্চলৰ উন্নতিৰ কাৰণে কাম কৰিব পাৰোঁ, আৰু সকলো ৰাজ্যৰ সৰ্বাংগীন উন্নতিৰ লগতে যিবিলাক নেকি সমস্যা আমাৰ আছে, এইবিলাক সমস্যা, আঞ্চলিক সমস্যা বা জাতীয় সমস্যা, এইবিলাক সমস্যা যাতে দূৰ কৰিব পাৰে, সমাধান সূত্ৰ উলিয়াব পাৰে, তাৰ কাৰণে মোক জয়যুক্ত কৰি যাতে সাংসদ হিচাপে দিল্লীলৈকে পঠায়, তাৰ কাৰণে মই সকলোকে ট্ৰেক্টৰৰ ছবিত 11 নম্বৰত থকা চিৰিয়েল নম্বৰ, এই ট্ৰেক্টৰৰ ছবিত ভোট দি জয়যুক্ত কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। ধন্যবাদ।